মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলকাম টু মাই চেনেল ৰঞ্জন গগৈ GBJ স্কুল। মই ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী এছিষ্টেণ্ট টিচাৰ। ইয়াত যে দেখিছা সূচীপত্ৰখনত এইটো লেচনৰ তোমালোকৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ ইয়াত ছেকেণ্ডটোত দেখিছা 1.02 ইয়াত কটা শ্ৰেণী এটা দিছোঁ। সেইটো তোমালোকৰ 30% তোমালোকৰ কণ্টেণ্টটো কমাই দিয়াৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ কাৰণে এইডোখৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ এইটো লেচনৰ এইডোখৰ নাহে বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে, নটিচত দি দিছে। তোমালোকে নটিচ ইতিমধ্যে চাগে ডাউনলোড কৰিলা, যদি কৰা নাই মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, তোমালোকে ডাউনলোড কৰি ল'বা। তাৰপিছতে তোমালোকৰ ইয়াত মই প্ৰশ্ন দি দিছোঁ, 10টা প্ৰশ্ন দি দিছোঁ। তথাপিও তোমালোকে ইয়াৰ এইডোখৰৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ শাখাসমূহৰ 2, 3, 4, 5 এই 4টা প্ৰশ্ন তোমালোকে স্কিপ কৰিব পাৰা, তোমালোকে এৰি দিব পাৰা। গতিকে মই তোমালোকৰ প্ৰত্যেকটো ভিডিঅ'টোৰ টাইমটো, প্ৰশ্নবোৰৰ টাইম, ভিডিঅ'টোত যিটো টাইম হ'ব সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। সেইমতে চাই তোমালোকে কুৱেশ্যন আনচাৰসমূহ লিখিবা। 15-20 ছেকেণ্ডকৈ দিছোঁ, গতিকে সেইমতে পজ কৰি পেলাই লিখিব পাৰিবা। এতিয়া এইটো 1 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তুবোৰ কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো প্ৰথম প্ৰশ্ন। এতিয়া প্ৰধান শাখাবোৰ এইটো এতিয়া এইবাৰ মেট্ৰিক পৰীক্ষাত নাহিবও পাৰে, গতিকে ওপৰডোখৰ আহিব পাৰে, শেষৰডোখৰ নাহিবও পাৰে। এতিয়া ইয়াৰ এইটো প্ৰশ্নৰে এইটো এটা ছেকেণ্ড পাৰ্টটো দেই, ছেকেণ্ড পাৰ্ট মানে পিছৰ চোৱা। এতিয়া একেটা প্ৰশ্নৰ আৰু এডোখৰ আছে, এইডোখৰ এডোখৰ। এই প্ৰশ্নৰ আৰু এডোখৰ আছে এয়া, আৰু ইয়াতে এইডোখৰ, ইয়াতে এইটো প্ৰশ্নৰ ফাৰ্ষ্ট প্ৰশ্নটোৰ উত্তৰটো এইখিনিতে শেষ হৈছে। তোমালোকে পজ কৰি পেলাই আনচাৰসমূহ লিখি পেলাব পাৰিবা। এতিয়া পজ কৰিব চাগে জানা, মাজতে চুই দিবা কাৰ চিনটোত, তেতিয়া ৰৈ যাব। তাৰপিছত আকৌ এবাৰ চুই দিবা, তেতিয়া ধুনীয়াকৈ চাফাকৈ ওলাব। এতিয়া 2 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। এতিয়া তোমালোকৰ এইডোখৰ এইবাৰ পৰীক্ষাত নাহে বুলি কৈছে। এতিয়া কেলৈ পৰীক্ষাত নাহে এতিয়া গম পাইছাই চাগে, COVID-19ৰ যিটো পৰিস্থিতি হৈছে তাৰ পৰিপ্ৰেক্ষিতত তোমালোকৰ বহুতখিনি পঢ়া ক্ষতি হৈছে, সেইটো কাৰণে। এতিয়া এই প্ৰশ্নটোৰে তোমালোকৰ এডোখৰ এডোখৰ আৰু এডোখৰ একেটা প্ৰশ্নই দেই। তাৰপিছতে এইটো প্ৰশ্ন আৰু এডোখৰ আছে এইফালে। নেক্সট তাৰপিছতে আৰু নেক্সট আছে এইখিনিতে, এইডোখৰ এইটো প্ৰশ্নৰ উত্তৰ এইখিনিতে শেষ হৈছে। এয়া 3 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি। এইটো প্ৰশ্ন স্কিপ কৰিব পাৰা। এতিয়া প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো আহি আছে, এইটো অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। তোমালোকে এইটো প্ৰশ্ন স্কিপ কৰিব পাৰা। এতিয়া তোমালোকৰ চিলেবাছৰ পৰা এইডোখৰ উঠাই দিছে নহয়, পৰিসৰ আৰু শাখা, গতিকে তাৰ ভিতৰত এইডোখৰো এইটো প্ৰশ্নও সোমাই আছে। এইটো প্ৰশ্নৰে এইটো এটা পিছৰ খণ্ডটো পিছৰ চোৱা। এতিয়া তাৰ পিছৰ চোৱা আৰু এই চোৱা, একেটা প্ৰশ্নৰে
ইয়াৰ পিছতে চোৱা ইয়াতে প্ৰশ্নটো এইটো প্ৰশ্নৰ উত্তৰ ইয়াতে শেষ হৈছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো আহিছে। এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকে স্কিপ কৰিব পাৰা। অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় এইটো দিছে, গতিকে সেইডোখৰৰে যিডোখৰ নাহে বুলি দিছে তাৰ ভিতৰতে প্ৰশ্নটো সোমাই থাকে, গতিকে এইটো প্ৰশ্ন তোমালোকে স্কিপ কৰিব পাৰা। তাৰপিছতে তাৰ যিটো পিছৰ প্ৰশ্নটো আছে 6 নম্বৰ প্ৰশ্ন, এইটো একেটা প্ৰশ্নৰ এইডোখৰ দেই, 6 নম্বৰ ইয়াৰ নেক্সটতহে আহিব। এইটো 5 নম্বৰ প্ৰশ্নটোৰে। এইটো 6 নম্বৰ প্ৰশ্ন। এইটো এইখিনিৰ পৰা আহিব, কিন্তু সম্পদৰ যিখিনি দিছে নহয়, সম্পদৰ অৰ্থ বৈশিষ্ট্য এই গোটেইখিনি তোমালোকৰ এইখিনি কিন্তু তোমালোকৰ চিলেবাছত এতিয়া আছে। এইখিনি এইটুকুৰা আহিব তাৰমানে এইখিনিৰ পৰা। তাৰপিছতে 7 নম্বৰ প্ৰশ্ন, এইটো সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। চোৱা তোমালোকৰ অহা ভিতৰতে পৰিছে এইটো প্ৰশ্ন। এতিয়া পিছৰ চোৱা প্ৰশ্ন। ইয়াৰ পিছৰ চোৱা আৰু এইখিনি ইয়াতে এইটো প্ৰশ্ন ইয়াতে শেষ হৈছে। তোমালোকে স্কিপ কৰি পেলাই প্ৰশ্ন উত্তৰবোৰ লিখি পেলাব পাৰিবা। আৰু কৈছোৱেই ডেছক্ৰিপশ্যন বক্সত টাইমবোৰ দি দিছোঁ, টাইম চাই কুৱেশ্যনবোৰ চাবা আৰু লিখি পেলাবা। এইটো 8 নম্বৰ প্ৰশ্ন, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। এতিয়া প্ৰশ্নবোৰ মই নিজে যথেষ্ট কষ্ট কৰি পেলাই নিজে প্ৰস্তুত কৰি উলিয়াইছোঁ তোমালোকৰ কাৰণে। এইটো প্ৰশ্ন উত্তৰ এইখিনি আৰু আছে চোৱা। তাৰপিছতে আৰু আছে। এইটো প্ৰশ্ন উত্তৰ এইখিনিতে শেষ হৈছে। এইটো 8 নম্বৰ প্ৰশ্ন। এইবোৰ কিন্তু তোমালোকৰ অহাৰ কোৰ্চৰ চিলেবাছৰ ভিতৰৰে দেই, এইবোৰ অহাৰ ভিতৰৰে। তাৰপিছত এতিয়া আহিব 9 নম্বৰ প্ৰশ্ন, সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইখিনিও অহাৰ ভিতৰৰে। প্ৰশ্নটো পিছৰ চোৱা। এতিয়া এইটো প্ৰশ্ন চোৱা আৰু ইয়াতে এই প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইখিনিতে শেষ হৈছে এইটো পেজতে। তাৰপিছতে আহিব 10 নম্বৰ প্ৰশ্ন। এইখিনি তোমালোকৰ আহিবলগীয়া চিলেবাছৰ ভিতৰৰে দেই, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইখিনি পিছৰ চোৱা।
এইখিনি তাৰ পিছৰ চোৱা এইখিনিতে 10 নম্বৰ প্ৰশ্নটো শেষ হৈছে। তোমালোকৰ ডেছক্ৰিপশ্যনত টাইমবোৰ চাই ল'বা। প্ৰতিটো মই প্ৰশ্নৰে টাইম দি দিছোঁ, কোনডোখৰৰ পৰা প্ৰশ্নটো আৰম্ভ হৈছে ভিডিঅ'টোত। এতিয়া তোমালোকৰ এইখিনিত আছে তোমালোকৰ যিখিনি ন'টিছত দিছিলে কি কি আহিব কি কি নহাবোৰ ইয়াত বাদ দি দিছে। ডাউনলোড কৰিবলৈ মই তোমালোকক হেৰিখন দি দিম, ইয়াত ধৰিব নোৱাৰিবা। মই এইখিনি এনেই এখন দি দিছোঁ তোমালোকক। ডাউনলোড কৰিবৰ কাৰণে যিটো লিংক সেইটো দি দিম মই। এতিয়া তোমালোকৰ প্ৰশ্ন কমাইছে হয়, তোমালোকৰ মানে কি কণ্টেণ্ট কমাইছে, কিন্তু 100 নম্বৰে আহিব ন, 90+10 100 নম্বৰে আহিব। গতিকে তোমালোকৰ কিছুমান লেচনতৰ কিছুমান টপিকত নম্বৰ বঢ়াই দিছে, সেইবিলাক তোমালোকে আৰু ভালকৈ পঢ়িব লাগিব। বুজি পাইছা নহয় কথাটো? গতিকে ভিডিঅ'টো আজিলৈ মই ইমানখিনিতে শেষ কৰিছোঁ। তোমালোকে ভাল পালে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবা। থেংক ইউ।